Hello guys, good morning. আপোনালোকৰ কি খবৰ আৰু আশা কৰোঁ আপোনালোক ভালে আছে আৰু মই ভালে আছোঁ। এতিয়া বৰ্তমান মই ৰুমৰ পৰা এইফালে ধুনীয়াকৈ ওপৰত আমি ইয়াতে অফিচটো আছে আৰু আমি ওপৰত থাকোঁ তাৰমানে এইখন হৈছে জেচিবিখন এইখন আৰু এতিয়া আহিলোঁ মই বঢ়িয়াকৈ পুৱাৰ পৰা গাটো ধুবলৈ তাৰপিছত মাজি পেলাই গাটো ধুই ল'ম। গাটো ধুই পেলাই ভাত পানী বনাই পেলাই খাই পেলাই অলপ ফুৰিবলৈ যাম। আজি দেওবাৰ বন্ধ আছে। এইটো কুৱাটো চাই লওক আপোনালোকে কি ধুনীয়া, কিমান মাছ আছে ইয়াতে ধুনীয়াকৈ আৰু এয়া মটৰ ফিটিং কৰা আছে আমাৰ কুৱাত। ধুনীয়া পানী আহে একদম গৰম গৰম। এইখন হৈছে চাংখন আমাৰ পাতি থকা, এইখন হৈছে জেচিবিখন আৰু এইটো আমাৰ বিল্ডিংটো অফিচটো এইটো আৰু এইটো মই আৰু আপোনালোকে যোৱাকালি ৰৈ বিদ্যালয় চালে নাই সেইটো কমেণ্ট কৰি জনাবা। মই কালি চালোঁ, ধুনীয়া লাগিছে একদম, ইমান মানুহ গাইছে, ইমান মানুহ, কি ধুনীয়া লাগিছে। আৰু আপোনালোকে জনাবচোন চাই কেনে লাগিলে বাৰু ৰৈ বিদ্যালয়খন। আৰু এইটো মোৰ ফাৰ্ষ্ট ব্লগ, কিবা যদি ভুল বান্ধি আছে কমেণ্ট কৰি জনাব আপোনালোকে। আৰু ৰৈ বিদ্যালয় চাই কেনে লাগিলে সেইটো কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব। ধুনীয়াকৈ গাটো ধুই লওঁতে ধুনীয়াকৈ মটৰ পানী আছে ঠাণ্ডা ঠাণ্ডা, আপোনালোকে চাই লওক কি ঠাণ্ডা পানী গাইছ গাটো ধুই লওঁ, কি ঠাণ্ডা। ফাইনেলি গাটো ধুই ল'লোঁ কিবাতে। ফাইনেলি গাটো ধুই ল'লোঁ। তাৰপিছত এতিয়া আমি যাওঁ আকৌ ৰুমত, ওপৰত কাপোৰ পিন্ধি ল'লোঁ। কি ঠাণ্ডা গাইছ, কি ঠাণ্ডা। যাওঁ ওপৰত, তলত মাৰি লওঁ। এতিয়া যাই আছোঁ ওপৰত, ধুনীয়াকৈ ওপৰত যাওঁ। পিছত কিবা কিবি অলপ বনাই পেলাই খাই লওঁ। খাই লৈ পেলাই অলপ লাহেকৈ ফুৰিবলৈ যাওঁ। এইফালে যাম জেচিবি উঠি আমাৰ পানীকেইটা। এইটো আমাৰ পাকঘৰটো, এইটো তাৰ ভাত চাত বনাওঁ। আইনাখন এইটো মই এতিয়া কিবা খাই লওঁ। কিবা তিতা কেৰেলা আনিছিলোঁ, এইচোন গেছ পকি গ'ল। যোৱাকালি একদিনা আনিছিলোঁ, পকি গ'ল। সাৰ দিয়া বস্তু বা বহুত দিন নাথাকে। সেইবিলাক আছে আৰু চোলাটো পিন্ধি ল'লোঁ মই। এতিয়া যাওঁ ঘুমাই লওঁ, অলপ লাহেৰে খাওঁ, বেছি টান নবনাওঁ। এতিয়া টাউনহে বাজিছে ধৰ, এতিয়া বনাই লাভ নাই, অলপ দেৰিকৈ বনাম। দেৰিকৈ বনালে আমাৰ পূৰা ফুৰিব যোৱা টাইম লাগি হৈ যাব বস্তুটো। আৰু আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ফাৰ্ষ্ট ব্লগ কিবা যদি ভুল বান্ধি আছে কমেণ্ট কৰিব।